হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ খাতি ভাল। আজি হৈছে উৰুকা আৰু সেইকাৰণে ভাবিলোঁ যে মই পুৰা ৰাতিপুৱা চুলি তুলি কাটি চফা হৈ যাওঁ। সেইকাৰণে এনেকৈ ভাবি মই আহিলোঁ চেলুনলৈ আৰু চেলুনত আহি পোৱাৰ পিছত দেখিলোঁ যে ইয়াত পুৰা মানুহৰ ভিৰ লাগি আছে। সেইকাৰণে অলপ সময় ৰ'ব লগা হ'ল আৰু অলপ সময় ৰোৱাৰ পিছত মোৰো চুলি কাটি হৈ গ'ল আৰু এতিয়া মই ঘৰলৈ উভতি আহি আছোঁ। চুলি কাটিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়া মই এনেকৈ উভতি আহি আছোঁ ঘৰলৈ। আজি উৰুকা যিহেতু ঘৰত বহুতখিনি কাম কৰি আছে, সেইখিনিতো গৈ কৰিবই লাগিব। আৰু এতিয়া ঘৰত আহি পাই এনেকৈ পুৰা গা চা ধুই ৰেডি হৈ গ'লোঁ। ভাবিছিলোঁ আজি উৰুকা যিহেতু ঘৰত আহি বহুতখিনি কাম কৰিব লাগিব, কিন্তু মায়ে একো কৰিব নালাগে বুলিয়ে কৈ দিলে। আৰু মোৰতো একো কৰিব নালাগে বুলি কোৱাত ভালে লাগিব দিয়কচোন। আৰু এতিয়া এফালে আহি গ'ল নহয় আমাৰ কণমানি ঢুলীয়াটো। বিহু সকলোতকৈ প্ৰথমে ইয়াৰ গাতে লাগিলে দেই। ৰাতিপুৱা আহি গ'ল নহয় পুৰা ঢোল চোল বজাই। আপোনালোকৰ বাৰু কাৰ কাৰ গাত বিহু লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে দেখিছেনে আমাৰ ঘৰত কিমান ধুনীয়াকৈ কপৌ ফুল লাগি আছে। কাৰোবাক যদি লাগে খুজিব পাৰে, কিন্তু নিবলৈ নিজে আহিব লাগিব দেই। মই নিজেই মোৰ নাচনীজনীক দিবলৈ যাব পৰা নাই, আপোনালোককনো দিবলৈ কেনেকৈ যাম? গতিকে যদি লাগে কমেণ্ট কৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই, লগ পাম নেক্সট ভিডিঅ'ত।